Hello everyone, welcome back to my another vlog. আজি আকৌ নতুন এটা পিকনিক vlog লৈ আহিছো আপোনালোকৰ মাজলৈ। আশা কৰিছো আপোনালোক সকলোৱে মৰম দি যাব। আপোনালোকৰ আশীৰ্বাদত আগুৱাই যাব বিচাৰিছো। একচুয়ালি মই কেমেৰা আগত বহুত নাৰ্ভাছ হৈ যাওঁ বাবে ভয়েস ওভাৰ কৰি দিছো। বেয়া নাপাব। আৰু এয়া দেখিছেনে ৰাস্তাত কিমান ধূলি মানে ৰাস্তা বনাই আছে যে সেইকাৰণে বহুত ধূলি হৈ আছে এতিয়া কিমান কষ্ট হৈছে স্কুটি চলাবলৈ গোটেই চকুত ধূলি সোমাই গৈছে একেবাৰে কি কম আৰু গোটেই কাপোৰত ধূলি লাগি শেষ হৈ গৈছে আকৌ অকমান শান্তি এতিয়া ভাল ৰাস্তা অকণ পাইছোঁ এতিয়া অকমান ৰৈ দিছিলোঁ অকমান ৰৈ কিনি চবে একেলগে যাওঁ বোলো সেইকাৰণে অকমান ৰৈ দিলোঁ সিহঁতে আহি পোৱা নাই আৰু এখন স্কুটি আছে পিছত এয়া মই ভাইটিৰ লগত মই গৈছোঁ এতিয়া গৈ থাকোঁ লাহে লাহে সিহঁতে লাহে লাহে আহি থাকিব আমাৰ পিছত গৈ থাকোঁ এতিয়া লাহে লাহে এইফালে চাওকচোন কিবা ডাঙৰ প্ৰগ্ৰাম পাতিছে মানে সোণোৱাল কছাৰী অধিৱেশন পাতিছে কিমান ধুনীয়াকৈ গেটখন বনাইছে অকল বাঁহেৰে বনাইছে ইমান ধুনীয়া লাগিছে আৰু এইফালে চাওক কিমান ধুনীয়া ধুনীয়া চলি সোণোৱাল কছাৰী চলাও আৰু এইখিনিতে অকমান আমি ৰখি দিলোঁ ইফালে আমাৰ মিচিংসকল আৰু সোঁফালে আছে সোণোৱাল কছাৰীসকল গাভৰু ধুনীয়া ধুনীয়া ছোৱালী আৰু সেইফালে লেফ্ট সাইডে আছে দেউৰীসকল আছিলে এইফালে লেফ্ট সাইডে ইমান দেখা নাপালে ভিডিঅ'টো ভালকৈ কৰা নহ'ল ইফালে আছে বাৰু এতিয়া গৈ থাকোঁ আমি পেহী ঘৰলৈ মানে পেহী ঘৰৰ পৰা আমাৰ যাব লগা ঠাইখনলৈ মানে ওচৰতে হয় চ' ইয়াতে পেহীয়ে ভাত চব্জি ৰেডি কৰি থৈ দিছে আৰু এতিয়া অকল আমাৰ গাহৰিখিনি বইল কৰি লৈ মেলি এতিয়া পুৰিখিনি লৈ যাব লাগে বাকী আপং লৈ যোৱাৰ কথা নাছিলেই হ'লেও অকণমান চাকি মেলি আপং লৈ যাওঁ বোলো তাকেহে পেহীক কৈ মেলি অকণমান আপং চাকিবলৈ দিলোঁ ইমান নহয় আৰু অকণমান লৈ গৈছোঁ এইখিনি আপং চাকি আছে খৰকৈ চাকি দিছে সেইকাৰণে কোলা হৈ গৈছে ৰঙাই নহ'লে হ'লেও বহুত টেষ্ট আছিলে বহুত কাৰা আছিলে বাৰু আকৌ এতিয়া যোগাৰ বস্তুখিনি লৈ পিকনিক স্পটলৈ গৈ থাকোঁ চাই থাকিব স্কিপ নকৰাকৈ কাৰণ বহুত ভাল জেগা হয় বহুত ধুনীয়া ঠাই সেয়েহে চাই থাকিবচোন আপোনালোকে বহুত ধুনীয়া জেগা হয় এয়া অকণমান পাহাৰ দেখিছে আৰু নহয় একদম ওচৰতে আছোঁ নিচিনাই এতিয়া লাগি গৈছে আৰু একদম ধুনীয়া লাগি গৈছে ভাল লাগি গৈছে বহুত আৰু ৰাস্তাখিনি বহুত ধুনীয়াও কৈছিলে এইখিনিতো বহুত ধূলি আছে আৰু এইফালে মাছমৰীয়াসকল ক'ত মাছ মাৰিছে জানেনে পাহাৰ ওচৰ বুলি ক'লে যে বহুত ভাল লাগে একদম তাতে থাকি দিওঁ তেনেকুৱা লাগে একদম কিন্তু এটাই বেয়া লাগে যে পাহাৰৰ ওচৰত কিন্তু একদম নেটৱৰ্ক নাপায় চ' নেটৱৰ্ক এডালো নাই এনেকৈ আমি খালী নেটৱৰ্ক হৈ আহিছোঁ আৰু ইয়াতে অকল ভিডিঅ' বনাইছোঁ ধুনীয়াকৈ আৰু ৰিল চিল বনাব নোৱাৰি আৰু এডালো নেটৱৰ্কে নাই আৰু নেটৱৰ্কে নাপায় ফোন চনো নাহে আৰু ইফালে ভাইটি আৰু দাদা পিছে পিছে আহি পাই গ'ল পানীবোৰে স্কুটিখন পাৰ কৰি লৈ আহিলোঁ গোটেই চিটিকিত পৰি গৈছে আৰু অকণমান আগত গৈ থাকোঁ তাতে স্কুটিখন পাৰ্কিং কৰি থৈ দিওঁ তাতে ওচৰতে এইখিনি দলঙৰ ওচৰলৈকে যাওঁ ইয়াৰ পৰাও তালৈকে দূৰ আছে যে আৰু পাহাৰীয়া ৰাস্তা নহয় জানো একদমেই বেয়া স্কুটি চলাবলৈ বহুত বেয়া আৰু এইফালে বালি আছে গোটেই বালিত মানে স্কুটি কিবাই কৰিব পৰা নাই হ'লেও আৰু লৈ গৈছোঁ তেনেকৈ আৰু এটা কথা গাইজ ইমানে পাৰ্টি কৰিছোঁ নহয় এইবছৰ মানে পাৰ্টি কৰি ভাগৰি গৈছোঁ আৰু তেনেকৈ পাৰ্টি কৰি দিছোঁ এইবছৰ জানুৱাৰীত মোৰ ডিঙি একদম কাম নকৰা হৈ গৈছে আৰু গোটেই জ্বৰ চৰ্দি কাহ অৱস্থা নাইকিয়া হৈ গৈছে হ'লেও নিদিওঁ আৰু পাৰ্টি কৰা আৰু এইফালে চাওক ভাইটি একদম পালি ফাঁচি গৈছে স্কুটিখন ঠেলি আনিব লগা হৈ গৈছে মানে একদম অৱস্থা বেয়া আৰু এতিয়া আমিও নামি দিলোঁ আৰু এতিয়া খোজকাঢ়ি যাওঁ দলঙৰ ওচৰলৈকে কাৰণ আৰু স্কুটি চলাই লৈ যোৱাটো অৱস্থা বেয়া হৈ যাব সেইকাৰণে আমি নামি দিলোঁ ইফালে দেখিছে কিমান মানুহ আহিছে আৰু কিমানে বক্স লৈ আহিছে সেইকাৰণে মই কৈ আছিলোঁ যে আমি বক্স লৈ নাহিলোঁ ভালেই হ'ল তেওঁলোকে আনিছে তেওঁলোকৰ পৰাই আমি এনজয় কৰিব পাৰিম তো তেনেকৈ আমি কৈ আহিলোঁ আৰু তেনেকৈ এতিয়া গৈ আছোঁ কি আচৰিত কথা টমটম লৈ আহিছে হে ইমান ৰাস্তা বেয়া
গৈ থাকোঁ এয়া আমাৰ পোৱালি পাৰ্টি হাতে হাতে টোপোলা লৈ গৈ আছোঁ এতিয়া নদীখন পাৰ হৈ যাওঁ বোলো তাকেহে সেই সৰু পোৱালি দুটাক গাত উঠাই লৈ গৈছে ভাইটি দুপাকা ইফালে চাওক এতিয়া আমি হাতত টোপোলা লৈ লৈ এতিয়া পাৰ হ'বলৈ গৈ আছোঁ নদীখন আৰু ইফালে চাওক গোটেই মাহীহঁতৰ পেণ্টটো গোটেই ভিজি গৈছে ইফালে চাওক আকৌ আমাৰো ভিজি গৈছে হ'লেও মজা লাগি গৈছে কিন্তু পানী গোটেই পেণ্ট তিতি গ'লো পানী পাৰ হৈ আহিলোঁ এতিয়া ইফালে মোৰ পিছত আহিছে ভাইটি আৰু ভণ্টি বেছি ভাগৰ লাগি গৈছে একদম পানী পাৰ হওঁতে এইখিনি চাওক কিমান ধুনীয়া চাফা পানী ধুনীয়া ইয়াৰ পৰা পিবও পাৰি একদম ধুনীয়া নাজাৰা ৱাও ইফালে ফটো টিচাৰত লাগি গৈছে ইফালে আহি গ'লোঁ হয় কিন্তু বহুত লেতেৰা জেগা গোটেই বটল চটল পেলাই থৈ দিছে খাই মেলি তাৰপিছতে এইখিনিতে বাগৰি মেলি ইয়াতে উঠি আহিলোঁ আৰু এইখিনিতে থৈ দিলোঁ গোটেই ধুনীয়াকৈ চবেই অকণমান জিৰাই লৈছোঁ তাৰপিছতে ষ্টাৰ্ট কৰি দিওঁ আৰু এইফালে আমাৰ গাহৰি পূৰা একদম ৰেডি হৈ গ'ল ধুনীয়াকৈ গোটেই বস্তুখিনি উলিয়াই লৈছোঁ কাটি কৰি লৈছে বাই আৰু এইফালে আমি গ'লোঁ ফটোশ্বুট কৰিলোঁ অকণমান ফটোশ্বুট উঠিলোঁ আৰু ৰীল বনাবলৈতো এতিয়া নেটৱৰ্ক নাই তো অকণমান ফটোশ্বুটো উঠাই দিলোঁ চবকে আজি আমি একো কামেই নকৰিলোঁ আৰু বাকে চব কাম দি দিলোঁ আৰু গোটেই বাই কাটি কৰি এতিয়া ধুনীয়াকৈ মেৰিনেট কৰি ল'ব পিঁয়াজো লৈ আহিছে এইখিনি ধুনীয়াকৈ বাই কৰি ল'ব আৰু এইটো অকণমান আপং আনিছোঁ আৰু এয়া বা কাটি আছে এতিয়া ধুনীয়াকৈ বনাব এতিয়া আমি আৰামত এতিয়া ফটো দুখনমান উঠোঁ আৰু এইফালে বেলেগৰ বক্সো আজি আছিলে তাকেহে মই অকণমান শিলৰ ওপৰত উঠি কিনে অকণমান নাচি দিলোঁ আৰু এইখিনিতে চেল্ফি উঠিছিলে ময়ো গৈ মেলি উঠি দিলোঁ ধুনীয়াকৈ এইফালে আকৌ বাহিৰতে মাতি আছিলে আমাৰ ভাত খাবলৈ হ'লেহি বোলে এইফালে বাঢ়ি ওলাই দিছে ধুনীয়াকৈ এতিয়া আমি আৰামছে বহি মেলি খাম আৰু ইফালে গাহৰি একদম ৰেডি হৈ গৈছে আৰু কি ধুনীয়া লাগিছে দেখিবলৈ গাহৰি বুলি ক'লে খুব মানুহে একদম লোভ লাগি যায় খাওঁ লাগি যায় আৰু ইফালে আছে হাঁহৰ মাংস বনাই দিছে পেহীয়ে বনাই দি থোৱা আছিলে তাৰপিছতে এইফালে আছে আপং আছে অকণমান লৈ আহিছোঁ মই কৈছিলোঁ যে অকণমান লৈ আহিম বুলি এতিয়া অকণমান লৈ আহিলোঁ আৰু ইফালে বাচ্ছা পাৰ্টিটো একদম দি দিলোঁ সিহঁতক আগত দি দিলোঁ ধুনীয়াকৈ সিহঁতৰ চাগে ভোক চোক লাগি আছিলে কাৰণ এতিয়া 3টা বাজি গ'ল সময়তো সেইকাৰণে সিহঁতক দি দিলোঁ আগতে তাৰপিছতে আমি খালোঁ ইফালে দেখি আছে যে এইটো আমাৰ ডাঙৰ পেহী ল'ৰা হয় বহুত মৰম লগা এই ৰাম সি আকৌ বাই বাইহে দি আছে হাই ক'ব লাগে বাই দি আছে বাৰু এতিয়া একদম ৰেডি হৈ গ'ল গাহৰি একদম ধুনীয়া লাগি গৈছে খাওঁ লাগি গৈছে একদম আৰু ইফালে মই বাকি দিলোঁ আপংখিনি ৰঙা নহ'লেই পিছে হ'লেও বহুত টেষ্টি আছিলে Abang ka matra? Saya abang toka pubi tu bo. Apa saya nanti? আৰু ইফালে মাহী দুজনীকৈ আজি নিৰামিষ তো চিপছ কিবা কিবি লৈ আহিছে তাৰপৰা ভাত খাইছে সিহঁত একো নাখায় আজি আৰু এইফালে মই বহি গ'লোঁ দাদা আৰু বাৰ লগত মোক বাং কৰিবলৈ তো ষ্টাৰ্ট দি দিলোঁ সকলোৱে চলো কোনে জিকে আজি বাকী খাই আহি গ'লোগৈ এতিয়া ঘৰলৈ বুলি ৰাওনা এইফালে ভণ্টি অকণমান কেমেৰাটো ধৰিব দিলোঁ এইফালে আমি এতিয়া
গৈ আছোঁ লাহে লাহে এইফালে দলঙৰ ফালে যাওঁ তাতে অকণমান ফটো চটো উঠো বোলো ইফালে আমি এতিয়া পাহাৰৰ ওপৰত উঠি গৈ আছোঁ এতিয়া গান বাজে আছিলে যে পাহাৰ বগাই বগাই চেনি মাই কপৌ ফুল আনি দিম বাৰু কপৌ ফুল আনি দিম দেই ইফালে এতিয়া পাহাৰৰ ওপৰত আহি পাই গ'লোহি ইয়াতে দুঘৰমান দেখিছোঁ ইয়াতে কিবা চাগে পাহাৰীয়া মানুহৰ ঘৰ চাগে চাৰক মানুহৰ ঘৰ আমি তলৰ পৰা ওপৰ আহি গ'লোঁ ওপৰত আহি এনেকুৱা লাগিছে যে শ্বিলঙত আছোঁ নিচিনা শ্বিলঙৰ গছ এইখিনি বোলে বোলে শ্বিলঙলৈ দুনুকি দেখালে বোলে পাহাৰ একদম ওচৰতে আছোঁ দেই बहुत ভাল লাগিছে ऊपर का नज़ारा देखो गाइस कितना सुंदर है वाओ बहुत মানুহ পাৰ্টি কৰি আহিছে পৰা জেগা এইখিনি বহুত ধুনীয়া ধুনীয়া এইখিনি বহুত ধুনীয়া জেগা বাৰু এতিয়া আমি আকৌ অকণমান ঘূৰি ফুৰি তাৰপিছতে বস্তু পানী পেকিং কৰি মেলি আকৌ এতিয়া ঘৰলৈ গৈ আছোঁগৈ লাহে লাহে আজি ফাৰ্ষ্ট টাইম স্কুটি ৰাইডত পিকনিক কৰিবলৈ আহিলোঁ আজি নহ'লে এনেই স্কুল কলেজৰ পৰাই যোৱা হয় যে তেনেকৈ কাজিনছৰ লগত কেতিয়াও গৈ পোৱা নাই ন তো এইবাৰ ফাৰ্ষ্ট টাইম হৈছে মোৰ কাজিনছৰ লগত এইবাৰ ফাৰ্ষ্ট টাইম গৈছোঁ স্কুটি ৰাইডত তাকো বহুত ভাল লাগিছে একদম এনজয় কৰিছোঁ বহুত আৰু এইফালে ছানছেট হৈ গৈছে এতিয়া আমি ঘৰ পাওঁতে চাগে 8টামান বাজিব আৰু ৰাস্তাও বেয়া তাকো বাইদেৱে এতিয়া বহুত ৰাতি হৈ গ'ল গোটেই কুঁৱলী বহুত ঠাণ্ডা লাগিছে একদম গাত ধুনীয়াকৈ মেৰিয়াই কৰি লৈ লৈছোঁ এতিয়া ঘৰলৈ গৈ আছোঁ ৰাতি বহুত ঠাণ্ডা লাগি গৈছে তো এইখিনিতে ভিডিঅ'টো সামৰি মাৰি দিওঁ আৰু যদি ভিডিঅ'টো ভাল পায় তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বাই বাই